স্বাগতম জনাইছো নীল আকাশৰ বিবাহৰ অন্য এটা ভিডিঅ'লৈ। যোৱাকালি অৰ্থাৎ 3 মাৰ্চ তাৰিখে নীল আকাশ আৰু নেন্সি ফুকনৰ বিবাহৰ ৰিসেপশ্যন পৰ্ব আছিল আৰু তাত দেখা পোৱা গৈছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গক আৰু লগতে দেখা পোৱা গৈছিল জনপ্ৰিয় কণ্ঠশিল্পী গীতালি কাকতি, জয়ন্ত কাকতি, নীলাক্ষী নেওগ, কুসুম কৈলাশ, আকাশ প্ৰীতম, ৰূপালী কাশ্যপ আৰু অভিনেত্ৰী সুকন্যা বৰুৱাকে আদি কৰি আৰু বহুতো জনপ্ৰিয় ব্যক্তিক। আৰু শেষত নীল আকাশ আৰু নেন্সি ফুকনৰ বৈবাহিক জীৱনটো যেন সুখময় আৰু ৰঙীন হওক তাকে কামনা কৰিছোঁ। আৰু যদিহে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কিয়নো মই যেতিয়া ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে সকলোতকৈ আগত চাবৰ বাবে। ধন্যবাদ।